Hey guys, welcome back to my channel. স্বাগতম জনাইছো আপোনালোকক নতুন এটা ভিডিঅ'লৈ আৰু আমি গৈ আছো আজি কৃষ্ণা তো গৈ আছো কৃষ্ণাই ব্ৰিজত আৰু কৃষ্ণাই ব্ৰিজখন কেতিয়া খুলি দিব এইটো কম আপোনালোকক এইটো ভিডিঅ'ত আৰু কৃষ্ণাই যেটো ব্ৰিজৰ ৰাস্তাটো বনাই আছে সেই ৰাস্তাটো কেনেকৈ বনাই তো সম্পূৰ্ণ প্ৰচেছ আপোনালোকক কিছু দেখুৱাব চেষ্টা কৰিম তো গৈ আছো ব্ৰিজৰ ওচৰত আৰু আপোনালোকক দেখাই আছো বলকচোন ভিডিঅ'টো আৰম্ভ কৰো আৰু এইটো হল আমাৰ গাঁৱৰ ৰাস্তা আৰু ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ মান হয় কৃষ্ণাই বজাৰ তো গৈ আছো তাতে গৈ আপোনালোকক ডাইৰেক্ট দেখুৱাই আছো কেনেকৈ কি কাম কৰা হয় তো গাইস ফাইনালি মই আহি গৈছো কৃষ্ণাই ব্ৰিজৰ ওচৰত আৰু এয়া মোৰ পিছফালে ৰোলাৰ খাৰা হৈ আছে এইবিলাকে কাম কৰিব আজি তো দেখুৱাই আছো আপোনালোকক সকলো প্ৰচেছ চাই থাকক তো প্ৰথম কাম হল ৰাস্তাটো সাফা কৰা পুৰা সিমান ধুলি বালি আছে এইবিলাক সাফা কৰা তো এয়া ইফালে সাফা কৰি আছে পুৰা পাইপেৰে পুৰা হাৱা আহি আছে আৰু এই হাৱা মাৰি একদম সাফা কৰি আছে ৰাস্তাটো মানে যিমান ধুলি বালি আছে সব সাফা কৰি আছে এয়া চাওক জুম কৰি দেখাইছো আৰু সাফা কৰাৰ পিছতে ইয়াতে তেল মাৰিব লাগিব আৰু সাফা কৰা হোৱাৰ পিছতে ইয়া তেল মাৰা ষ্টাৰ্ট হৈ গ'ল ৰাস্তাটোত মানে যিমান সাফা কৰা হৈছে এইখিনিত পুৰা তেল মাৰিব লাগিব ইয়া তেল মাৰি থকা হৈছে একদম পুৰা মিচিঙৰ পৰা তেল আহি আছে আৰু তেলবিলাক পুৰা ৰাস্তাত মাৰি দি আছে এনেকৈ স্প্ৰে মিচিঙৰ নিচিনা এইটো মিচিং হয় এইটোৰ সহায়ত পুৰা ৰাস্তাত এনেকৈ দি থকা হৈছে তেলবিলাক চাওক কিমান ধুনীয়াকৈ দি আছে এনেকৈ এইফালে চাই থাকক মিচিং আছে এটা মিচিঙৰ যিটো তো ইয়াৰ পিছত আৰু এটা তেল আছে সেইটো মাৰিব লাগিব এইটো মানুহে মাৰে এনে কি কৰি টিনত লৈ চাওক এইটো এনেকৈ মাৰি থকা হৈছে দেখা পাই আছে আপোনালোকে ওখানে পুৰা মাৰি দিলে কলা হৈ আছে আৰু এইটো মিচিংটো চলি আছে মিচিংটো চলি থাকিব লাগিব যদি মাৰি থকা হয় এইফালে চাওক গাড়ীবিলাক থিয় হৈ আছে আৰু এই টিঙৰ যিটো তেল মাৰা হয় মানুহৰে এইটো ইয়াতে টিঙত লৈ আছে লৈ কেনে ৰাস্তাত মাৰি দিব তাৰপিছতহে পিছটো এয়া চাওক সেনেকৈ মাৰি দি আছে বঢ়িয়াকৈ মাৰি দি আছে সেইফালৰ পৰা য'ত য'ত পৰা নাছিলে তাতে দি আছে আৰু এইফালে ডাঙৰ মিচিংটো ঠিক কৰি থকা হৈছে যিটোৰে পিছ পাৰিব মানে এই ডাঙৰ মিচিংটোৰে হ'ব পিছ পৰা কাম আৰু তাৰপিছত এয়া গাড়ীত আছে মছলাবিলাক যিবিলাক ৰাস্তাত দিব পাথৰ পিচ যেটো পুৰা গৰম গৰম বনাই আনিছে সেইটো ইয়াৰ ওপৰত দিব তাৰপিছত এনেকৈ মাৰিব এয়া চাওক গাড়ীটো এয়া চাওক এই গাড়ীখনৰ পৰা ইয়াতে দিব এইবাৰ মছলাবিলাক সেয়া ধোঁৱা ওলাই আছে ধোঁৱা ওলাই থাকিব এনেকৈ গৰম গৰম যিহেতু আৰু ইয়াৰ পৰা ঢালি দি আছে এনেকৈ তাৰপিছত এয়া মিচিংটো আগবাঢ়ি যাব আৰু পিছফালেদি পুৰা পিচবিলাক ওলাই যাব ওলাই যোৱাৰ পিছত পুৰা সমান কৰি দিব এয়া চাওক পুৰা গাড়ী উল্টাই দিছে উল্টাই দি মানে ইয়াত মছলাবিলাক পেলাই দি আছে পিচবিলাক এয়া চাওক ধুনীয়া কৰি ওলাই আছে এইফালৰ পৰা এনেকৈ য'ত য'ত পৰা নাই তাতে মিলাই দিব আৰু এইটো মিলোৱা হোৱাৰ পিছতে ইয়াত উঠাই দিব ৰোলাৰ আৰু ৰোলাৰে সমান কৰিব এইফালৰ পৰা চাওক এনেকৈ মেচিনত ইফালেদি মাল আহি আছে আৰু এনেকৈ পিছেদি এখন লাহে লাহে আগবাঢ়ি আছে আৰু এয়া পিছেদি পুৰা সমান হৈ ওলাই আহি আছে আৰু যিখিনি সমান হোৱা নাই সেইখিনি মেনুৱেলি সমান কৰি দি আছে ধুনীয়াকৈ সমান কৰাৰ পিছত
এনেকৈ দি আছে পূৰা, চাই থাকক। আৰু সমান সমান হোৱাৰ পিছত তাৰপিছত আহিব ৰোলাৰ, আৰু ৰোলাৰ ইয়াৰ ওপৰেদি উঠাই দিব। এয়া আমাৰ ৰোলাৰ ৰেডি আহি আছে। ৰোলাৰখন ইয়াত উঠাই দিব, চাই থাকক। তাৰপিছত ৰোলাৰেৰে সমান কৰা হ'ব, আৰু সমান কৰাৰ পিছত আমাৰ ৰাস্তা ক্লিয়াৰ। তো এইফালে ভালকৈ সমান হোৱা নাই, তাৰ কাৰণে আৰু ভালকৈ সমান কৰি দিব। সমান কৰি দিয়াৰ পিছত ৰোলাৰখন আহি যাব। এয়া চাই থাকক, পূৰা সমান কৰি দি আছে, মানে ক'ৰবাত পৰা নাই না, তাৰ কাৰণে সমান কৰি দিয়া হৈ আছে। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ মিলাই আছে এওঁলোকে, পূৰা গৰম গৰম। আৰু এয়া ৰোলাৰ আহি গ'ল, ৰোলাৰ উঠি গ'ল, ৰোলাৰে সমান কৰি আছে। আৰু ৰোলাৰে সমান কৰা হোৱাৰ পিছত যেতিয়া ৰাস্তাটো হৈ যাব, এইকেইদিনৰ ভিতৰত দুৰ্গা পূজা আহিবলৈ বেছি দিন নাই, আৰু দুৰ্গা পূজাৰ আগে আগে ৰাস্তাটো খুলি দিয়া হ'ব। সকলোৱে ভাবি আছে দুৰ্গা পূজাৰ আগতে খুলিব, আৰু আমিও অনুমান কৰিছোঁ যে দুৰ্গা পূজাৰ আগত এইটো ৰাস্তা খুলি দিয়া হ'ব। কৃষ্ণাই ব্ৰিজ ৰাস্তাটো দুৰ্গা পূজাৰ আগত খুলি দিয়া হ'ব বুলি আমি সকলোৱে অনুমান কৰি আছোঁ। আৰু দেখা পাম খুলি দিয়ে কি নিদিয়ে। খুলি দিয়াটো মানে চবে অনুমান কৰি আছে যে খুলি দিব দুৰ্গা পূজাৰ আগতে। তো এয়া চাওক, ৰাস্তাটো এনেকৈ পূৰা ৰোলাৰেৰে মিলাই থকা হৈছে। এইখন মিলোৱাৰ পিছত আৰু এখন ৰোলাৰ আছে, সেইখন দি আৰু ভালকৈ মিলাই দিব, চাই থাকক। আৰু এয়া হৈছে ফিনিচিং, এইখনেৰে একদম ফিনিচিং মাৰে, পূৰা সমান হৈ যায়। আৰু চাওক একদম ধুনীয়া ৰাস্তা আমাৰ আগত হৈ গ'ল। আমি এতিয়া যাব পাৰিম ইয়াৰ ওপৰেৰে বাইক চাইকেল লৈ। এতিয়া আৰু আমাৰ টেনশ্যন নাই, কৃষ্ণাই ব্ৰিজ ৰাস্তা কমপ্লিট হৈ গ'ল। চাওক কিমান ধুনীয়া এই ৰোলাৰখনেৰে কাম কৰি আছে, বহুত ভাল লগা। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগ পাম আপোনালোকক আন এটা ভিডিঅ'ত। তো চাই থাকিব মোৰ ভিডিঅ'বিলাক।